নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজি আমি দশম শ্ৰেণীৰ গণিতৰ এটি নতুন পাঠ লৈ আমি আগবাঢ়িব খুজিছোঁ। ত্ৰিকোণমিতি। ত্ৰি মানে তিনি, কোণ, মিতি মানে হ'ল মাপ লোৱা, অৰ্থাৎ তিনিটা কোণৰ মাপ লোৱা পদ্ধতি। ত্ৰিকোণ মানে হ'ল ত্ৰিভুজ, ত্ৰিভুজৰ মাপ লোৱা পদ্ধতি। ঠিক তেনেকৈ ইংৰাজীত ত্ৰিগোণমেট্ৰি এই শব্দটো আহিছে দুটা গ্ৰীক শব্দৰ পৰা, ট্ৰাইগনন মেট্ৰন। ট্ৰাই মানে ট্ৰায়েংগেল, গণ মানে হ'ল ভুজ বা বাহু, গতিকে ত্ৰিভুজৰ মাপ লোৱা। গতিকে ত্ৰিকোণমিতি বিষয়টো হ'ল ত্ৰিভুজৰ মাপৰ লগত জড়িত বিষয় আৰু ই মূলতঃ সমকোণী ত্ৰিভুজৰ লগত জড়িত বিষয়। এতিয়া আমি সমকোণী ত্ৰিভুজ কেনেকৈ পাম বাস্তৱ জীৱনত, অৰ্থাৎ আমি ত্ৰিকোণমিতিৰ প্ৰয়োগ কৰিম ক'ত? গতিকে তাৰ কাৰণে আমি এটা উদাহৰণ এনেকৈ ল'ব পাৰোঁ যে এইটো এটা মন্দিৰ বা মছজিদ বা কিবা এটা চূড়া বা গম্বুজ আমি মন্দিৰ বুলিয়ে ধৰি ল'লোঁ। এই মন্দিৰটোৰ এই উলম্ব অক্ষৰ পৰা এই এজন মানুহে ভূমিত অৰ্থাৎ মাটিত 40 মিটাৰ দূৰত অৱস্থান কৰিছে। ইয়াৰ পৰা মানুহজনে মন্দিৰটোৰ চূড়াটোলৈ চাইছে আৰু তেওঁ কি কোণত চাইছে, যে কিবা 40 ডিগ্ৰী, 50 ডিগ্ৰী, 60 ডিগ্ৰী কিবা এটা কোণত চাইছে। আমি নাজানো কি কোণত চাইছে, এইটো কিমান কোণ হৈছে ভূমিৰ লগত তেওঁ চকুৰে চোৱা ৰেখাডালৰ। গতিকে এইটো আমি নাজানো কাৰণে আমি এইটো থিতা বুলি ধৰি লৈছোঁ। থিতাটো হ'ল এটি গ্ৰীক আখৰ, গ্ৰীক বৰ্ণমালাৰ অষ্টম আখৰ থিতা। আমি যেনেকৈ বাপেক পুতেকৰ কোনোবাৰ বয়স নাজানিলে আমি এক্স ধৰোঁ বা ৱাই ধৰোঁ, তেনেকৈ আমি কোণ নাজানিলে আমি থিতা ধৰিব লাগে। এতিয়া এইখিনি পোৱাৰ পিছত এই 40 মিটাৰ দূৰত তেওঁ আছে এই মন্দিৰটোৰ পাদবিন্দুৰ পৰা, উলম্ব অক্ষৰ পৰা, আৰু এইটো ইয়াত 90 ডিগ্ৰী হৈছে। গতিকে এই সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি এই মন্দিৰটোৰ উচ্চতাটো আমি নিৰূপণ কৰা পদ্ধতিটোৱে হ'ল আমাৰ ত্ৰিকোণমিতিৰ প্ৰয়োগ। কাৰণ আমি মন্দিৰটোৰ ওপৰলৈ গৈ আমি তাক উঠিব নোৱাৰোঁ, আমাৰ তাত জীৱনৰ সংশয় থাকিব, ইমান ওখ আমি তাত উঠিম কেনেকৈ। গতিকে আমি মন্দিৰটোৰ ওপৰলৈ নুঠাকৈয়ে আমি এই দুঃসাধ্য কাম এটা আমি এই ত্ৰিকোণমিতিৰ সহায়ত আমি সমাধান কৰিব পাৰোঁ। এতিয়া আমি আহোঁ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটামান কথালৈ। এই ক্ষেত্ৰত তোমালোকে পাইথাগোৰাছৰ উপপাদ্যত পাইছাই যে এই সমকোণী ত্ৰিভুজটোৰ এই সমকোণৰ সন্মুখৰ বাহুডাল হ'ল আমাৰ অতিভুজ, আৰু এই এইডাল কোণ সাপেক্ষে এইডাল হ'ল আমাৰ লম্ব, আৰু বিডাল হ'ল আমাৰ ভূমি। ঠিক তেনেকৈ আমি এইটো ত্ৰিভুজত যদি চাওঁ, সেই একেটাই ত্ৰিভুজ, কিন্তু আমি এতিয়া কোণ সাপেক্ষে লৈছোঁ। কোণ সাপেক্ষে ল'লে কি পাম আমি, এই কোণৰ সন্মুখৰ থকাডাল হ'ল লম্ব, আৰু বাকী এইডাল হ'ব তেতিয়া ভূমি, ডাল হ'ব ভূমি। অতিভুজ সলনি নহয়, অতিভুজ এ থাকিব। গতিকে এইটো এটা আমি ত্ৰিকোণমিতিত মন কৰিবলগীয়া কথা যে এবাৰ আমি কোণ সাপেক্ষে ল'লে লম্ব বেলেগ হ'ব, আৰু কোণ সাপেক্ষে ল'লে লম্ব বেলেগ হ'ব, তেনেকৈ ভূমিও কি হ'ব, বেলেগ হ'ব, সলনি হৈ যাব দুডাল। এতিয়া আমি এই ABC ত্ৰিভুজৰ ক্ষেত্ৰত আমি আকৌ আহোঁ। এইটো হ'ল 90 ডিগ্ৰী, গতিকে ইয়াৰ সন্মুখত এইটো হ'ল আমাৰ অতিভুজ কোণ সাপেক্ষে, এইডাল হ'ল আমাৰ লম্ব ডাল, আৰু ঠিক তেনেকৈ ভূমি হ'ল আমাৰ AB। এতিয়া আমি এই লম্ব, ভূমি আৰু অতিভুজৰ আমি কি কৰিব পাৰোঁ, যে অনুপাত ল'ব পাৰোঁ, যে লম্ব আৰু অতিভুজৰ অনুপাত, ভূমি আৰু অতিভুজৰ অনুপাত, লম্ব আৰু ভূমিৰ অনুপাত, ভূমি আৰু লম্বৰ অনুপাত ওলোটাই দিলোঁ আমি। আচলতে আমি তিনিটা পাওঁ, আৰু এই তিনিটাক আমি ওলোটাই দিলে আৰু নতুন তিনিটা পাওঁ। এই লম্ব বাই ভূমি, ভূমি বাই লম্ব, ঠিক তেনেকৈ ভূমি বাই অতিভুজ, অতিভুজ বাই ভূমি, আৰু লম্ব বাই অতিভুজ, অতিভুজ বাই লম্ব। এই অনুপাত 6টাকে আমি ত্ৰিকোণমিতিৰ অনুপাত বুলি কওঁ, আৰু ইয়াক আমাৰ পূৰ্বৰ বিজ্ঞানীসকলে, গণিতজ্ঞসকলে বিশেষ কেইটামান নাম দি থৈ গৈছে। গতিকে এই লম্ব বাই অতিভুজ এইটোক আমাৰ নাম দিছে চাইন বুলি। কি কোণ সাপেক্ষে, কোণ সাপেক্ষে, সেইকাৰণে আমাৰ চাইন এ মানে হ'ব আমাৰ লম্ব বাই অতিভুজ। আৰু বাহুৰ ক্ষেত্ৰত এই লম্ব কোণটো আছিলে, যে লম্ব আছিল আমাৰ BC ডিভাইডেড বাই অতিভুজ মানে আমাৰ আছিল AC। গতিকে এইকাৰণে আমি পাওঁ BC বাই AC, আৰু ইংৰাজীত ক'ব গ'লে হ'ল P/H। P মানে হ'ল পাৰপেণ্ডিকুলাৰ, লম্বক আমি পাৰপেণ্ডিকুলাৰ বুলি কওঁ, লম্বক পাৰপেণ্ডিকুলাৰ, ভূমিক বেজ বুলি কওঁ, আৰু আমি অতিভুজক হাইপটেনিউজ বুলি কওঁ। এইকেইটা জানিবলগীয়া কথা। আৰু সেইকাৰণে আমাৰ এই লম্ব মানে হ'ল পাৰপেণ্ডিকুলাৰ P,
P by H অতিভুজ মানে হল হাইপটেনিউজ গতিকে এই কাৰণে P by H ঠিক তেনেকৈ cos A মানে হল ভূমি বাই অতিভুজ AB by AC আৰু সেই কাৰণে হ'ব আমাৰ B by H ঠিক তেনেকৈ আমাৰ tan A মানে হল ভূমি বাই লম্ব বাই ভূমি আৰু সেই কাৰণে হ'ব আমাৰ BC by AB আৰু সেই কাৰণে হ'ব আমাৰ P by B P মানে পাৰপেন্ডিকুলাৰ B মানে হল বেস এতিয়া আমি টেনক উল্টাই দিলে কত পাম অৰ্থাৎ এই অনুপাতটো আমাৰ উলটি যাব ভূমি বাই লম্ব AB বাই BC আৰু সেই কাৰণে হ'ব আমাৰ B বাই P ঠিক তেনেকৈ আমি কসক উলটা কৰি দিলে পাম আমি sec অতিভুজ বাই ভূমি AC বাই AB H বাই B আৰু ঠিক তেনেকৈ আমি সাইনক যদি উলটা কৰো লম্ব বাই অতিভুজ আছিল অতিভুজ বাই যদি আমি লম্ব কৰো তেতিয়া হলে আমি পাম AC বাই BC H বাই P এই ছয়টাই হল আমাৰ মূলত ত্ৰিকোণমিতিৰ অনুপাত মানে কি এতিয়া যে আমাৰ লম্ব অতিভুজ আৰু ভূমিৰ অনুপাত আমি সাধাৰণতে তিনিটা অনুপাত পাওঁ আৰু সেই তিনিটাক উলটা কৰি আমি আন তিনিটা পাওঁ আৰু এই অনুপাত প্ৰত্যেকটোৰে অনুপাত আমাৰ গণিতজ্ঞসকলে দি থৈ গৈছে যে লম্ব বাই অতিভুজ মানে হল আমাৰ sin কি কোণ সাপেক্ষে a কোণ সাপেক্ষে আমি যদি c কোণ লওঁ c কোণ সাপেক্ষে তেতিয়া তাৰ অনুপাতটো বাহুটো বেলেগ হৈ যাব অতিভুজটো একে থাকিব কিন্তু আমাৰ লম্ব আৰু ভূমি এই দুটা সলনি হ'ব গতিকে এই ছয়টাই হল আমাৰ ত্ৰিকোণমিতিৰ অনুপাত আৰু এই ছয়টাক লৈ আমি এটা গোটেই ত্ৰিকোণমিতিৰ অধ্যায়টোৰ আমি মানে কথাখিনি আমি আগবাঢ়িব লাগিব এটা আমি কেইটামান সূত্ৰ পাই গলো এক নম্বৰতে কি পাই গলো যে সাইনৰ উলটা হল কোসেক মই ইয়াত ৰঙা চিন দি দিছোৱে সাইনৰ উলটা হল কোসেক গতিকে sin a মানে হ'ব 1 বাই কোসেক a আৰু ঠিক তেনেকৈ কোসেক a মানে হ'ব 1 বাই sin a উলটা সাইনৰ উলটা কোসেক কোসেকৰ উলটা sin এটা সাইনৰ তলত যদি আমি 1 থকা বুলি যদি আমি ভাবি লওঁ সাইনৰ তলত যদি এটা 1 থকা বুলি ভাবি লওঁ তেতিয়া হলে আমি বজ্ৰ পূৰণ কৰিলে কি পাম sin a * cosec a = আমি কি পাম 1 * 1 = 1 ঠিক তেনেকৈ আমি এইফালেও ইয়াতো কোসেকৰ তলত যদি আমি এটা 1 থকা বুলি ভাবি লওঁ তেতিয়া হলে কি হ'ব cosec a * sin a = 1 * 1 = 1 অৰ্থাৎ sin আৰু cosec পৰস্পৰ উলটি কাৰণে হিয়তৰ মানবিলাক উলটা কাৰণে কি হৈ যাব হিয়ত দুটাক পূৰণ কৰিলে আমাৰ 1 হ'ব যেনেকৈ আমি 4 * 1/4 = কি পাওঁ 1 পাওঁ কাৰণ ইহত পৰস্পৰ উলটা প্ৰতিক্ৰম ৰেচিপ্ৰকেল ঠিক তেনেকুৱা ধৰণৰ কথা ইয়াতো ঠিক তেনেকৈ 2 নম্বৰতে আমি দিছো কি যে cosৰ উল্টা হল sec cosৰ উল্টা sec cos a = 1/sec a আৰু সেই কাৰণে আমি পাম cos a * sec a = 1 আৰু ঠিক তেনেকৈ ইফালো আমি পাইছো sec a * cos a = 1 ঠিক তেনেকৈ tanৰ উল্টা হল cot গতিকে tan a * cot a = হল 1 আৰু cot a * tan a = কি হ'ব 1 হ'ব এতিয়া এটি উদাহৰণ লৈ আমি ইয়াৰ প্ৰয়োগটো বুজি ললে আমাৰ বেছি সুবিধা হ'ব এই কাৰণে আমি এটা প্ৰশ্ন আনিছো যে যদি sin a = 3/4 হয় তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা এতিয়া আমি প্ৰথমতে এটা সমকোণী ত্ৰিভুজ আমি আঁকি ললো কাৰণ আমি কৈছো ইতিমধ্যে যে গোটেই ত্ৰিকোণমিতিক কথাটো হল আমাৰ সমকোণী ত্ৰিভুজৰ লগত জড়িত ধৰা হল চিত্ৰত ABC এটা সমকোণী ত্ৰিভুজ গতিকে a কোণ সাপেক্ষে আমাৰ লম্ব হ'ব কোণ BC ভূমি হ'ব কোণ আমাৰ AB আৰু অতিভুজ কোণডাল এইডাল সলনি নহয় কোনোদিন যে আমাৰ 90 ডিগ্ৰীৰ সন্মুখৰ থকা ডাল হলো আমাৰ অতিভুজ AC এতিয়া আমাক দিয়া আছে যে sin a = হল আমাৰ 3/4 এইটো আমাক দিয়া আছে sin মানে কি আছিল আমাৰ লম্ব ডিভাইডেড বাই অতিভুজ গতিকে এই কাৰণে আমি পাম কি BC / AC গতিকে এই কাৰণে 3/4 দিয়া আছিল = আমি কি ধৰিছো কিহৰ কাৰণে যে এই অনুপাতটোৰ এটা আমাৰ কি আছে নিৰ্দিষ্ট মান আছে এই মানটো আমি কিমান হয় আমি নাজানো ই কটাকটি গৈ এনেকুৱা এটা ৰূপত পৰিছে কিন্তু তাৰ আসল কথাটো আমি নাজানো কাৰণে আমি কি কৰিছো কে ধৰি লৈছো এতিয়া চোৱা তোমালোকে যে BC তাৰ তলত মই 3 লিখিছো AC টো ইয়ালৈকে লৈ গৈছো এটো একান্তৰ ক্ৰিয়া বুলি কয় অনুপাতৰ গতিকে BC ৰ তলত 3 লিখিলো আৰু AC টো তালৈকে লৈ গলো তেতিয়াও কোনো সলনি নহয় কাৰণ আমাৰ বজ্ৰ পূৰণ কৰিলে আমাৰ একেই হ'ব BC * 4 AC * 3 একে থাকিব = কে টো থাকিলে এতিয়া কি হল যে BC সমান যদি BC / 3 সমান যদি কে হয় তেতিয়া BC মানে কিমান হ'ব 3k এইটো আমি এনেকৈ বুজি চাব পাৰো BC /
3 ইকুৱেল টু কে কেৰ তলত আমাৰ 1 আছে BC ইনটু 1 BC 3 ইনটু কে 3K আৰু একে নিয়মত আমাৰ AC ইনটু 1 AC 4 ইনটু কে 4K এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত পাম কি পাম যে লম্ব স্কুৱেৰ যোগ ভূমি স্কুৱেৰ সমান অতিভুজৰ স্কুৱেৰ এইটো হ'ল পাইথাগোৰাছৰ আমাৰ উপপাদ্য তোমালোকে জানাই এতিয়া এই পাইথাগোৰাছৰ উপপাদ্যটো আমি প্ৰয়োগ কৰিলে কি পাম লম্ব আমাৰ কোনডাল আছিল লম্ব আছিল আমাৰ BC ডাল গতিকে আমি এই কাৰণে BC স্কুৱেৰ লিখিছো আৰু আমাৰ ভূমি হ'ল AB স্কুৱেৰ এই কাৰণে আৰু অতিভুজ হ'ল আমাৰ AC স্কুৱেৰ এতিয়া BC মানে আমি কি পাই আছো 3K স্কুৱেৰ আৰু AB মানে আমি নাজানো বৰ্তমান AB ৰ মানটো আমি পোৱা নাই আৰু AC মানে হ'ল 4K আমাৰ ইয়াত লিখা আছে আমি BC টো নাজানো BC টো আমি উলিয়াবলৈ গৈ আছো গতিকে 3K স্কুৱেৰ হ'ব আমাৰ 9K স্কুৱেৰ AB স্কুৱেৰ এনেকৈ থাকিব আৰু এইটো হ'ব ঠিক তেনেকৈ আমাৰ 16K স্কুৱেৰ এতিয়া AB স্কুৱেৰ থাকিলে ইয়াত 9K স্কুৱেৰটো আমি হিফালে লৈ গৈছো আৰু 16 ৰ পৰা 9 যায় বিয়োগ হলে জানাই তোমালোকে 7 থাকিব AB ইকুৱেল টু হ'ল আমাৰ √7K স্কুৱেৰ গতিকে 7 ৰ বৰ্গমূল নাই একাৰণে হি √ৰ ভিতৰত থাকিব K স্কুৱেৰৰ পৰা বৰ্গমূল হৈ এইটো K টো ওলাই আহিব এতিয়া চোৱা যে আমাৰ সাইনটো দিয়া আছিল আমি এটা cos লিখিম আনান ত্ৰিকোণমিতিক অনুপাত কেইটা লিখিম cos মানে কি আছিল আমাৰ ভূমি বাই অতিভুজ ভূমি কোনডাল আছিল আমাৰ AB আছিল আৰু অতিভুজ কোনডাল আছিল আমাৰ AC আছিল সেই কাৰণে আমি কি পাম AB ৰ মান এই মাত্ৰ আমি পালো √7K আৰু AC ৰ মান আগতেই দিয়া আছে আমাক AC ৰ মান আগতেই দিয়া আছে 4K গতিকে এই কাৰণে আমাৰ K কটা গল √7 ডিভাইডেড বাই আমাৰ কিমান থাকিল 4 থাকিল ঠিক তেনেকৈ আমি 10 মানে জানো লম্ব বাই ভূমি এই কাৰণে আমি পাম কি BC বাই AB আৰু BC মানে আমি অলগতে মানটো পাইছো 3K ডিভাইডেড বাই √7K K কটা গল আৰু এই কাৰণে আমি পাম 3 বাই √7 এতিয়া আমি 10 জানিলে কতটো এনে জানিম কাৰণ 10 ৰ উল্টা কত গতিকে তাক আমি উল্টা কৰি দিছো এনেকৈ এই কাৰণে আমি মানটো √7 টো ওপৰত গৈছে 3 টো আমাৰ তলত আহিছে ঠিক তেনেকৈ cos ৰ উল্টা হ'ল আমাৰ sec আৰু সেই কাৰণে আমি গোটেই মানখিনি কি পাইছো উল্টা পাইছো উত্তৰটো আমাৰ কি হৈছে উলটি গৈছে লবটো হৰ হৈছে হৰটো লব হৈছে আৰু আমাৰ আৰম্ভণিতে দিয়া আছিল সাইনটো গতিকে সাইনৰ উল্টা হ'ল আমাৰ cosec গতিকে আমি এই উল্টা মানটো পাই গলো আগত আছিল আমাৰ 3/4 এতিয়া আমি পাই গলো 4/3 এনেকৈ আমি ত্ৰিকোণমিতিৰ প্ৰয়োগ কৰিম আৰু এনেকৈ আমাৰ এটা ত্ৰিকোণমিতিক অনুপাত দিয়াই থাকিলে আমি আন ছটা মানে পাঁচটা আমি ত্ৰিকোণমিতিক অনুপাত জানিব পাৰো আৰু এনেকৈ আমি প্ৰয়োগ কৰি আমি আগবাঢ়িব লাগিব মই তোমালোকক কেইটামান গৃহকাৰ্য দিছো এই কেইটা কৰিলে তোমালোকৰ মংগল হ'ব আজিলৈ এইখিনি আমি পৰৱৰ্তী সময়ত আকৌ এনেকুৱা ধৰণে আলোচনা কৰিম তোমালোকে গৃহকাৰ্যখিনি কৰিবা ধন্যবাদ